गयबारि ब्लक कमिटि इउपिपिएलआ मेहेरगोनाङै बुलुर बादायलायनाय खुंफुंदों। जोलुरजों लोगोसेयैनो बुलुरखौबो गोजौ थाखोसिम लांनो इउपिपिएल दोलोआ गोबां हाबा मावगासिनो। दासान्दि इउपिपिएल दोलोआ दाब दाब जायगायाव बुलुर गेलेनाय बादायलायनाय खुंफुंनायखौ नुनो मोन्दों। जिल्ला थाखोनिफ्राय लानानै प्राइमारि थाखोसिम बुलुर गेलेनाय बादायलायनाय बानजायदों। बेबायदिनो गयबारि ब्लक कमिटि इउपिपिएलआबो सानसेनि मेहेरगोनां हाबाफारिजों बुलुर बादायलायनाय खुंफुङो। गयबारि ब्लक कमिटि इउपिपिएल आरो बारिगाव प्राइमारि कमिटि इउपिपिएल जथायै बुलुर बादायलायनाय खुंफुङो। रुंसारि मदद महन शर्मानि गोसोखांथियाव बे बुलुर बादायलायनायखौ खुंफुङो। तामुलपुर जिल्लानि सिङाव थानाय बारिगाव गेलेग्रा फोथाराव बे बुलुर बादायलायनायखौ खुंफुङो। थांनाय सानखालि बे बुलुर बादायलायनायखौ खुंफुंनाय जायो। खुंफुंजानाय हाबाफारियावनो बाहागो लानानै गेलेनायखौनो बेखेवनानै होदोंमोन बिटिआरनि चिफ प्रमद बर' लोगोसे जोबथा राउन्डखौ बेखेवनानै होयो इएम नीलुत स्वर्गियारिया। হয় আমাৰ চেণ্ট্ৰেল ইউথ ইউপিপিএলে আমাৰ যোৱা জানুৱাৰী মাহৰ 10 তাৰিখৰ যি কেবিনেট মিটিং আছিলে এই কেবিনেট মিটিঙৰ সিদ্ধান্ত মৰ্মে প্ৰতিখন আমাৰ বিটিআৰত যি 40টা সমষ্টি আছে এই 40টা সমষ্টিত আমাৰ 10টা জিলা আছে। এই জিলাৰ অধীনত থকা যিবোৰ আমাৰ প্ৰাইমাৰী আছে এই প্ৰাইমাৰীবিলাকৰ ইণ্টাৰ ভলীবল প্ৰতিযোগিতা বৰ্তমান অনুষ্ঠিত হৈ আছে আৰু ইয়াৰে আজি আমাৰ তামুলপুৰ ডিষ্ট্ৰিক্ট ইউথ ইউপিপিএলৰ উদ্যোগত গয়বাৰী ব্লক ইউথ ইউপিপিএলৰ সহযোগত আজি আমাৰ বাৰেগাঁও আমাৰ তামুলপুৰ বাৰেগাঁও ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু ইয়াৰে আমাৰ প্ৰথম ৰাতিপুৱা সময়ত আমাৰ দলীয় পতাকা উত্তোলন আছিলে। ঠিক তেনেকুৱাকৈ আমাৰ ভলীবলৰ পতাকা আছিল আৰু আমাৰ প্ৰয়াত মদন মোহন শৰ্মা ছাৰৰ সৌৰণীত আমি গয়বাৰী ব্লক ইউথে ইণ্টাৰ প্ৰাইমাৰী ভলীবল প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈছে আৰু ইয়াত আমাৰ আজি প্ৰথম ভলীবলৰ যি উদ্বোধন এই উদ্বোধনত আমাৰ বিটিআৰৰ সন্মানীয় প্ৰধান প্ৰমোদ ছাৰ আহি ইয়াত উদ্বোধন কৰে আৰু ইয়াত আমাৰ ফাইনাল যি ভলীবল প্ৰতিযোগিতা ইয়াত মানে আমাৰ বিটিআৰৰ ইএম অৰ্থাৎ আমাৰ ইউথ ইউপিপিএলৰ সন্মানীয় সভাপতি ডক্টৰ নীলুত স্বৰ্গীয়াৰী ছাৰ আহি আজি ইয়াত ফাইনাল খেলাখন উদ্বোধন কৰি দিলে আৰু ইয়াত আমাৰ যে ফাইনাল খেলা এই ফাইনাল খেলাত নিষ্টিপিলি প্ৰাইমাৰী বনাম গান্ধীবাৰী প্ৰাইমাৰীৰ মাজত আজি ফাইনাল খেলাখন অনুষ্ঠিত হৈছে আৰু ইয়াত খুব মানে সুন্দৰকৈ খেলাখন এটা শৃংখলাবদ্ধভাৱে ইয়াত আজি ভালকৈ অনুষ্ঠিত হৈছে। ইয়াৰ কাৰণে আমি খুবেই আনন্দিত হৈছোঁ আৰু আমাৰ বিটিআৰ অঞ্চলত বৰ্তমান যুৱক যুৱতীৰ কাৰণে যি বিটিচি চৰকাৰ অৰ্থাৎ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যি পদক্ষেপ লৈ আছে সেইটো খুব আমাৰ কাৰণে এটা প্ৰশংসনীয় কথা। কাৰণ যোৱা কেইবামান মাহৰ আগত আমাৰ ISL খেলা অনুষ্ঠিত হৈছিলে 6 প্ৰিমিয়াম লীগ ফুটবল আৰু আমাৰ তামুলপুৰত সন্মানীয় বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ছাৰৰ প্ৰচেষ্টাত আমাৰ